চিৰজীৱনীয়া হৈ থাকক পাটৰ সমাজ। গ্ৰাস কৰিছে তেওঁলোকে সেইখিনিক মানে নিৰাময় কৰিবৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে তেখেতসকলে দেখিছে আপোনালোকে নিজৰ যি আমাৰ সাজপাৰ আমাৰ পুৰুষসকলে মহিলাসকলে নিজৰ নিজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি পেলাই তেখেতসকলে ইয়াত প্ৰদৰ্শন কৰিছে। গতিকে সঁচাকৈ এটা মানে দেশত ল'বলগীয়া তেওঁলোকে অনুষ্ঠান পাতিছে। গতিকে অনাগত দিনত তেখেতলোকৰ এই অনুষ্ঠান আৰু বৃহৎ হওক আৰু পাটৰ সমাজৰ আৰু উন্নয়ন হৈ যাওক, সৰ্বাংগী দিশৰ শিক্ষা দিশৰ পৰা আদি কৰি সকলো দিশত আগবাঢ়ি যাওক। আৰু লগতে যদি পাটৰ সমাজখন আগবাঢ়ি যায় তেনেকৈ প্ৰতিটো সমাজ আগবাঢ়ি গ'লে আমাৰ চাহ জনগোষ্ঠীখন মানে আগবাঢ়ি যাব। গতিকে ইয়াকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। এয়া আমাৰ পাটৰ সমাজৰ জাতীয় প্ৰতীক, মান অভিমান স্বাভিমানৰ প্ৰতীক। পূৰ্বতে আমাৰ পূৰ্বপুৰুষসকলে খাটি সৰিয়হৰ পৰা তেল পেৰিবলৈ কাঠৰে প্ৰস্তুত কৰা এই ঘানি ব্যৱহাৰ কৰিছিল। এই ঘানিৰ পৰা ওলোৱা খাটি তেলৰ ব্যৱসায়েৰে তেখেতসকলে জীৱিকা নিৰ্বাহ কৰিছিল আৰু কালক্ৰমত তেখেতসকলে অন্যান্য বৃত্তিত জড়িত হ'ল যদিও এই ঘানি হ'ল আমাৰ পাটৰ সমাজৰ প্ৰতীক। আৰু বৰ্তমান আমি পাটৰ সমাজে এই ঘানিকেই জাতীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰি